ক্ৰিকেটাৰ ৰোহিত শৰ্মা ব্যস্ত হোলী খেলা কণ কণ ল'ৰা ছোৱালীৰ দৰে খেলিছে হোলী পত্নী কন্যাৰ সৈতে হোলী খেলাত ব্যস্ত হিটমেন ৰোহিত শৰ্মা হয় সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ' য'ত দেখা গৈছে পত্নী কন্যাৰ সৈতে হোলী খেলাত ব্যস্ত ক্ৰিকেটাৰ ৰোহিত শৰ্মা হোলী খেলিছে লগৰীয়া বন্ধুৰ সৈতে হোলীৰ মাজতে কৰিছে ডান্স কণ কণ ল'ৰা ছোৱালীৰ দৰে হোলী খেলাত ব্যস্ত হৈ পৰিছে ৰোহিত শৰ্মা আৰু হিটমেন ৰোহিতৰ এনে কাণ্ড দেখি পত্নীয়ে হাঁহিছে ক্ৰিকেটাৰ ৰোহিত শৰ্মা এবাৰ ব্যস্ত হৈ পৰিছে হোলী খেলাত গাঁৱৰ কিছুমান বন্ধুৰ সৈতে এনেদৰে হোলী খেলাত ব্যস্ত হৈ পৰিছে হিটমেন ৰোহিত শৰ্মা পত্নী কন্যাৰ সৈতে একেলগে হোলী খেলিছে ৰোহিতে বন্ধুবৰ্গ খানিছে হোলীৰ ৰং সমান্তৰভাৱে এনেদৰে কৰিছে ডান্স